Welcome to my YouTube channel, my name is Jan. আজি বৰষুণৰ বতৰত আৰু ক'ত যাম কি নকৰিম ঘৰতে আৰু সোমাই আছোঁ আৰু বৰষুণো দিছে টিপ 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 টিপকৈ বৰষুণ পৰি আছে তো ঘৰতে আছোঁ আৰু এতিয়া বৰ্তমান আজি ঘৰত থাকিম আৰু আপোনালোকক দেখাম কি কৰোঁ কি নকৰোঁ এতিয়া বৰ্তমান লগৰ দুটা আহি আছে আৰু সিহঁতি এণ্ট্ৰি হ'ব অলপ দেৰি পিছত আৰু চব বাহিৰৰ পৰিৱেশটো কিমান অকল বৰষুণ দি আছে খিৰিকীখন খোলাৰ পিছতে দেখিব যায় অমিতা গছ অমিতা লগা নাই হৈছে আৰু অলপ ফুলি আছে অমিতা লাগিবগৈ আৰু দুটা আহি আছে বৰ্তমান আমাৰ ঘৰলৈ তো আপোনালোকক দেখাই আছোঁ মানে আজি ঘৰতে মানে বৰষুণ দি আছে ক'তে ওলাই যাব নাই সেইটো কাৰণে ঘৰতে মানে মানে পুটিং কটা হৈ আছে এই কাম ক'ত এই কাম আহি পালাহি খা আকৌ আকিছা কবিৰ খাইছে একামে খাইছে একদম ভিডিঅ' কলত কথা পাতিছ নি চাওঁ কাৰ লগত পাতি আছ কোনজনী মাইকী চাওঁ কোনজনী কেই নম্বৰ খা খালে বোলে আমি যাওঁ বৈ ষ্টাৰ্ট দি দিলোঁ এতিয়া আৰু যাম এইয়া কবিৰ ৰখি আছে এইটো কবিৰক দেখালোঁ কবিৰে মাতি আছে এতিয়া জল্দি অকণমান যা আৰু ফুৰিবলৈ বোলে চাই থকা খাব নালাগে এয়া হৈছে চব আমি এতিয়া গাড়ী চলাই আছে আৰু এতিয়া আমি গৈ আছোঁ বৰষুণ বতৰত এয়া বৰষুণ দি আছে গোটেই পানী হৈ আছে পানী আৰু আমি গৈ আছোঁ এই কবিৰক আৰু আকিলক পিছফালে বহি আছে এয়া দুইটা বহি আছে অমনি বেক চাইডে তো অলপ মানে এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' হয় আজি চাব আপোনালোকে চাৰিটা গৈ আছোঁ ৰাস্তাটো চাগে আপোনালোকে চিনি পাইছে মোৰ আগৰ ভিডিঅ'টোত ৰাস্তাটো দি থোৱা আছে আৰু এনেই গেছ কৰক আপোনালোকে মই ক'ত গৈ আছোঁ ব'লক দেখাই আছোঁ ক'ত গৈ আছোঁ ৰাস্তাটো চাই লওকচোন একবাৰ চিনি পাইছে চাগে তো ৰাস্তাটো এইটো চাওক মই এতিয়া মানে নামি আহিছোঁ আৰু গাড়ীখন আহিব আৰু এতিয়া সেই গাড়ীখন আহিব চাব দেই এইখন গাড়ী উঠি আহিব এতিয়া বোকা চাওক বোকা চোকা ফালি আহি আছে কাৰণ অমনি ভেন হয়তো ন ৰাইডাৰ আজি ইক্ৰামক দিছোঁ চলাবলৈ সি চলাই আছে বোকা চব ৰাস্তা মানে একদম মজা ৰাস্তা আৰু দেই চব মজা ৰাস্তালৈ গৈছে এখন পাহাৰ ঐ বোকা বৰষুণ দিছে পুৰা বোকা হৈ আছে আৰু এইয়া পাহাৰ বাগানৰ মাজে মাজে গৈ আছোঁ এতিয়া আমি আৰু ৰাস্তাৰে চাওক আৰু ব'লক আহি পাই গ'লোঁ নাগালেণ্ড আৰু এয়া নাগালেণ্ডত আছোঁ এতিয়া তো ব'লকচোন যাওঁ চাওঁগৈ এই নাগালেণ্ডৰ ঘৰবিলাক এইটো ফুল চব এইবিলাক পাতখিলাই কালাৰো গৈছে আৰু ফুলৰ নিচিনা হৈছে সৰিয়ে গ'ল মই এনেই আৰু নাগালেণ্ডত মানে ফুৰিবলৈ আহিলোঁ বৰষুণ বতৰত তো মই ভাবিলোঁ আপোনালোকো দেখাওঁ তো নাগালেণ্ডৰ পৰা এতিয়া আমি ঘৰলৈ যাম আৰু এনেই অলপ মানে ফুৰিলোঁ আৰু নাগালেণ্ডত য'ত ত'ত তো এতিয়া মোৰ নানী ঘৰ এই ইকামৰ মানে নানীয়েকৰ ঘৰ হয় দেই এয়া এতিয়া আমি গৈ আছোঁ ঘৰলৈ ব'লক আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব